আহিছে খোজকাঢ়ি পালেহি এই আগত মোৰ আগত মামা আছে দেখাই আছোঁ ৰ'ব আগত আহি আছে মামা এইফালে মামা এইফালে ঋষিদা আৰু মামা আহি আছে মই চিৰঞ্জিত আৰু মোৰ নতুন এটা লং ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহি আছে মামা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা আমাৰ ফুলবাৰীলৈ। প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা আহি আছে আমাৰ ফুলবাৰীলৈ। নেদেখুৱাকেনো কেনেকৈ থাকোঁ, ব'লা তেন্তে গৈ থাকোঁ হিমন্ত মামাক চাবৰ বাবে। মামা অহা জেগাটো আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয়। আহি থাকোঁতে ৰাস্তাতে যিহে ভিৰ, গোটেই বাছ অকল। ৰাইজৰ সুবিধাৰ বাবে বাছ দিছে আৰু সকলো বাছতে উঠি মামাক চাবলৈ গৈ আছে। সঁচাকৈ মামাক কিন্তু সকলোৱে ভাল পায়। ভালনো নেপাব কিয়? আজি যদি চাওঁ ৰাস্তা পদূলিকে, আজিকালি গাঁৱৰ ৰাস্তাও পকা হৈ পৰিছে। আজি আমাৰ ফুলবাৰী দুটামান ৰাস্তাৰ বাদে সভাগ ৰাস্তা পকা হৈ গৈছে। এইটো এটা গাঁৱলীয়া ৰাস্তা, কিন্তু কি টিপটপ ৰাস্তা তোমালোকে চোৱাচোন। আৰু ইয়াত ভাগৱত পাতি আছে, এদিন আহিব লাগিব। ফাইনেলি মামা আহি পাই গ'লি এইফালে। হেলিকপ্টাৰ নামিব এতিয়া আৰু মানুহৰ ভিৰ চক এইফালে মানুহ আমাৰ মানুহ। মামা আহিছে খোজকাঢ়ি পালেহি এই আগত মোৰ আগত মামা আছে দেখাই আছোঁ ৰ'ব আগত আহি আছে মামা এইফালে মামা এইফালে ঋষিদা আৰু মামা আহি আছে একেবাৰে জোখৰ টাইমত আহি পালোহি। হেলিকপ্টাৰ লেণ্ডিং কৰিলে। এতিয়া মামা গৈ আছে ভাষণ দিবৰ বাবে মঞ্চলৈ। আৰু এটা কথা আচৰিত হৈছোঁ, আমাৰ ফুলবাৰীত যে ইমান মানুহৰ সংখ্যা আছে, আজি পোন প্ৰথমবাৰৰ বাবে একেলগে গোট খোৱাৰ বাবেহে গম পাইছোঁ। মামাই ভাষণ দিলে, ভাষণকেইটা শুনিও কিন্তু বহুতে ভাল লাগিলে। এতিয়া গৈ আছোঁ হেলিকপ্টাৰ ওচৰলৈ, কাৰণ মামা এতিয়া হেলিকপ্টাৰ উঠি যাবগে। আজিৰ পৰিৱেশটো দেখিবলৈ একেবাৰে ফাংচন চাবলৈ অহা নিচিনাহে লাগিছে। ইমানে মানুহ, হেঁচা ঠেলাৰ পৰা কি ক'ম আৰু, বহুতে মানুহ হৈছে। আৰু ইয়াত মই বহুতো ছাবস্ক্ৰাইবাৰো লগ পালোঁ। থেংক ইউ। তোমালোকে এই ধৰণে ভিডিঅ'বোৰ চাই থাকিবা আৰু দেখিলে মোক মাতটো দিবা। আৰু বহুতক মই ভিডিঅ'ত উঠাব নাপালোঁ আৰু বহুতক উঠাইছোঁ, লাষ্টলৈকে চাই থাকিলে গম পাবা। মামা যাব লৈছে। মামা যাবগে এতিয়া। দাদা বহুত মৰমৰ আমাৰ। আৰু সকলোকে থেংক ইউ জনাইছোঁ। মোৰ লগত যে ফটো দুজনমান ভণ্টিয়ে মাৰিলে, সঁচাকৈ ভাল লাগিলে। মোৰ লগত ফটো মাৰিবলৈ ইমান ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ হোৱা নাই, কিন্তু এদিন হ'বলৈ চেষ্টা কৰিম। তোমালোকে সদায় ছাপোৰ্ট কৰি থাকিবা। মামা গ'লগৈ আৰু মোৰো বহুতো ফ্ৰেণ্ড পাইছিলোঁ, ইউটিউবৰ ফেমিলি পাইছিলোঁ, বহুতে ভাল লাগিলে। আজি মামা গ'লগৈ আৰু ঋষিৰাজ দা আছে, ঋষিৰাজ দা পূৰা ঘেৰি আছে এইফালে, পূৰা চাব পৰা। ইমানে মানুহ আমাৰ ফুলবাৰীত, ভবাই নাছিলোঁ যে ইমান মানুহ আছে আমাৰ ফুলবাৰীত। এতিয়া এফালে ৰাস্তা আছে, এফালে যাবই নোৱাৰি, বেলেগ এটা ৰাস্তাটো সোমাই যাব লাগিব। কি ক'বা ববিত, ইমান মানুহ ভাল লাগিছে। আমাৰ ফুলবাৰীত যে ইমান মানুহ আছে আজিহে দেখা পাইছোঁ, বহুত মানুহ আছে। যিহেতু মোৰ আহি পোৱাত দেৰি হ'ল, সেইবাবে ষ্টেজটো ভালকৈ দেখাব নোৱাৰিলোঁ। আজি এতিয়া ইয়াতে আহিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ মামা। এনেকৈ এইকণতে খোজকাঢ়ি আগলৈ গৈ সকলো একদম পূৰা ৰাইজ ইয়াত ভৰি আছিলে। এতিয়া বৰ্তমান খালী হ'ল, কাৰণ ভাগিলে। আৰু ইয়াত দেখিব পাইছে কেনেকুৱা জেগাটো ধুনীয়া আছিলে। আৰু মানুহৰ এতিয়ালৈকে সংখ্যা এইফালে দমদম মানুহ আছেই, ঘৰলৈ যোৱাই নাই। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিম আছোঁ। যদিহে ভাল পালে অকণমান ছাবস্ক্ৰাইবটো কৰি থৈ যাবা। তেনেকৈ আজিলৈ বাই বাই। এতিয়া ঘৰলৈ যাব লৈছোঁ আৰু এনেকুৱা যাম। এইফালে চাওক বাছ, 500 বাছ দিছে আহিবলৈ ইয়াত। আমাৰ মামা আহা ইয়ালৈ, এইফালে বাছৰ লাইন পূৰা ভৰি আছে, এইফালে পূৰা লাইন। অলপ আগতো তামাম অকণমান জেগা মানে খোজকাঢ়িবলৈ জেগা নাইকিয়া হৈছিলে, যেন তেন আহিছোঁ। আৰু বাছ কি ক'ম আৰু, বহুত দূৰ, যিমান এই ৰাস্তাটো সম্পূৰ্ণ ৰাস্তাটো আছে গোটেই বাছেই বাছ।